কথাটো গম পাইছে আৰু যোনটো ডেম বনাব এই কোম্পানীটো ইয়াত আহিছে নেকি আহিখিনি কি ক'লে ডেম বনালে আপোনাৰ লগত চাকৰি পাব কম্পেনচেশ্যন পাব এইটো কথা কৈছে এটা কথা আপোনালোকে জানিব লাগিব আচ্ছা কম্পেনচেশ্যন পাব কিন্তু আপোনাৰ মাটিটো যাব আপোনাৰ অকল ঘৰত থাকিখিনি খেতি বাৰী মাটি যদি নাইকিয়া হয় আপুনি অকল ঘৰত মাটিটো জীয়াই থাকিব পাৰিব নোৱাৰে এইটো বস্তু আমিতো খেতি কৰি খোৱা মানুহ তেতিয়াহ'লে আপোনাৰ ঘৰ ইভিকশ্যন নকৰে চাপ'জ আপোনাৰ ঘৰ তাতে থাকিব ইভিকশ্যনো নকৰে ফ্লাডৰ ইফেক্ট নহ'ব এইটো ঠিকে আছে কিন্তু আপুনি ক'ৰ পৰা খাই আছে এইটো পথাৰৰ পৰাই খাই আছে পথাৰ যদি পানী হৈ যায় আপোনাৰ কি খাব পাৰিব আৰু যদি ডেম আনিখিনি ইয়াত চাকৰি হয় বোলে আমি আপোনাক যদি এটা ইটো কথা যদি কয় কাৰ্বি লাংপিটো ডেম হৈছে তাৰ কেইজন চাকৰি পাইছে 10জনো পোৱা নাই নেকি হাজাৰ হাজাৰ কথা কৈছে ইয়াত কৈছে 1000জন চাকৰি পাব ক'ত পাব হাজাৰ হাজাৰ চাকৰি পাব ক'ত পাব এইটো আকৌ কাৰ্বি লাংপি নহয় মিনট্ৰেং ডেমত আছে মিনট্ৰেং ডেমটো 2জন মানে আছে নেকি চাকৰিত আছে মাছ ধৰো লিখা এইটো দৰ্জা খোলা এইটো ৰাতিপুৱা হ'লে গেট অন কৰিব লাগিব এইটো কামে পাইছে এইটো কাৰণে আমাৰ যিমান মাটি আছে এইবিলাক আমি ইয়াত খেতি কৰোঁ আৰু ইয়াৰ পৰাই আমি খাই থাকোঁ হয়নে নহয় আৰু ইয়াতো এইটো ডেমো নহয় এইটো গোটেই মাটি মানে সিহঁতে খুৰুং বনাইহে ওলাই লৈ যাব এইটো ওপৰতো আমি খেতি কৰিব নোৱাৰোঁ এতিয়া এইটো পাহাৰত ইয়াৰ পৰা খুৰুং বনাই লৈ যায় ভিতৰত সোমাই যায় এইটো ওপৰতো খেতি কৰিব পাৰোঁ আমটেৰিঙত যিমান চাকৰি দিছে নহয় টেম্পৰেৰী দি পেলাই চব ট্ৰেন্সফাৰ কৰি থৈ দিছে ইয়াত নাৰাখে দৰমহা নাপায় বহিব নোৱাৰে আমাক মাতিছিলে মানে দেই সেই ডেম হোৱা না খাদা গদ সকলো সিউ লগা আর পাদি পাদি রকম পাশে বিদিন আং আর জিং সার কাথারা পুঞ্জিগা জিং সার বিক্রম হাসিনা পুঞ্জিগা পুঞ্জি মানে পিবলারে পাশে কনসল লাগাব পিবুর তই সরি হো জান জিং বো ডেম হোৱা দগা না দেব বিজিং 18,000 বিঘাস মাটি বিজিং মানে ডেম সোলার প্রজেক্ট মানে বেরমা হাজিয়া সাংদ জিম বিঘা 18,000 ল 18 তা পিজিয়ে গো বন রিহালা পুঙ্গা 18,000 পিবাদি কি কয় মানে 18,000 বিঘা से पिजिए प्रोजेक्ट गो दो जिन सर दोलो बन রিহালা পুঙ্গা जिन कैंसिल होगा এটা এশিয়ান ডেভেলপমেন্ট ব্যাংক বড় পিউরা লোন ওইশাখা যে ওইশাখা ডেম নাম সে হন মানে जिन ডিক্লেরেশন দিগা আর বেগো চলাল লিভিং দো জিন স্যার 1800 একে আমার ইয়াতো এনে এটা আর বেগো বন দিনাঙ্গে দো জিন যে সাত কথা জিন সাই আইডিয়া গো জিন ফলাগো দে মান জিন দো এভরিথিং জিন পলিটিক্স को पारा में जिन मो सानाया जिन मो सानांगो हेबे खाइगो जिन पादिमा राहायना डेभलपमेंट ने मुङो डेभलपमेंट ने मुङो जि माथिरो जि लांग जाय दो कोनागा जिन देउ चाम हेरो तिनु जिन दिनाको एगेन जिन सा बल पिदो ভালে লাগিছে बिबुरबो नाबुर जिओ हामसाय मानदे बिदि चालाने थाना हेउ लागोना पिदो बिबुरे मागो जिन साय फन्नाको ना सर কথাখিনি তেওঁ কৈছে যে কি হৈছে হৰিহজান তাতো 18,000 বিঘা মাটি ডেম বনাও সোলাৰ পাম্প এটা হেইটো সোলাৰ প্ৰজেক্টটো বন্ধ হোৱাৰ মেইন কাৰণটো হৈছে আমাৰ এই চাৰহন্ত
তাৰ হাজাৰ হাজাৰ ৰাইজে ছাৰহঁতক একদম বহুত ধন্যবাদ জনাইছে। কালিও তেওঁলোকে প্ৰেছ বিবৃতিৰ জৰিয়তে মানে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰিছে যে এছিয়ান ডেভেলপমেণ্ট বেংকে মানে তেওঁলোকক লোন নিদিয়ে, ডেম বনাব টকা নিদিয়ে। এই চিষ্টেমটো কৰিব হ'লেতো আমিতো ইয়াত যদি একেটা হ'ব গৈছে 4,000 কোটি। তো ইয়াতেতো ডেমটো বন্ধ কৰিব হ'লে আমি অলপমান আইডিয়া ল'ব লাগিব, ক'ৰ পৰা ল'ব লাগিব। যিসকলে আগতে মুভমেণ্ট কৰি অলৰেডি উইনাৰ হৈ ওলাই আহিছে, তেওঁলোকে মুভমেণ্ট কৰি পেলাই সৰিয়হজনক মানে ব্লক কৰি দিছে, কোনো ধৰণৰ যাতে ডেম বনাব নোৱাৰিব। এতিয়া তেওঁলোকৰ পৰা আমি অলপ আইডিয়া ল'ব লাগিব, তেতিয়াহে হ'ব। আমাৰ গাঁৱৰ মানুহটো কোন কিমান পঢ়া শুনা আছে, কাৰ কিমান নলেজ আছে, নলেজটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব। সেইকাৰণে আমি এই জন মাছলাই ডাঙৰীয়াৰ লগত কথাখিনি আলোচনা কৰি এইটো ছাৰহঁতক ফোন কৰিলোঁ, কথাবিলাক অলপ আইডিয়া ল'লোঁ। বোলে আমাৰ ইয়াতেও মানে আমৰি আৰু দুৱাৰমুলা বৰ্ডাৰ এৰিয়া, তিৱা এৰিয়া, বেচিকেলি একদম তিৱা এৰিয়াত মানে এইটো ডেম বনাব বিচাৰিছে। আৰু আপোনালোকে অলপ জানিব আৰু আগতে এই মাটিটো আপোনাৰ PRF নাছিলে, PRF বা PGR নাছিলে, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। এতিয়া কি হৈছে, এইটো মানে এই মাটিটো কি কৰিছে, আগতে এজন EM এইটো শান্তি ডাঙৰীয়া যেতিয়া EM আছিলে, কাউন্সিলৰ যেতিয়া EM আছিলে, তেওঁৰ সময়তহে মানে এই মাটিটো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত মানে সোমাই দিয়া হয়। কিন্তু কথাটো হ'ল এইটো আমাৰ তিৱাবিলাকৰতো পিনুং গাঁও, যিটো ৰিচুৱেলছ গাঁও আছে, পিনুং গাঁৱৰ ভিতৰত আমচাই, মাগুৰো, মাৰজং, ৰংঘাই, আমনি এনেকুৱা মিলাই পেলাই চাগৰা, লুম্পু এনেকুৱা মিলাই আমাৰ 7-8টা মানে পিনুং গাঁও আছে। তাৰ ভিতৰতে মানে অন্যতম ৰিচুৱেলছ গাঁওটো হৈছে এইটো ৰংঘাই, আৰু ৰংঘাইৰে মানে এইটো ফাৰ্ম গাঁও হয়। কিন্তু মানে অৰিজিনেল মানে ৰংঘাইৰ মানে মেইন ৰিচুৱেলছ গাঁওটো আমৰি সমষ্টিত আছে, এইটো হৈছে মানে এই কথাটো হ'ল এইটো ৰংঘাই পিনুঙৰে মানে এটা ফাৰ্ম গাঁও হয়, মানে তাৰ পৰা ইয়াতে মানে উঠি অহা আৰু। কিন্তু এৰিয়াটো তেওঁলোকৰে হয়, এইটো তেওঁলোকে ইয়াতে মানে মাটিক দেৱতাক পূজা কৰি আহিছে আৰু হাজাৰ হাজাৰ বছৰৰ পৰা ইয়াতে থাকি আহিছে। তেওঁলোকে হাজাৰ বছৰ থকা জেগাটো কেনেকে এইটো PRF হ'ব পাৰে, কেনেকে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট সোমাব পাৰে, এইটোতো অযুক্তিকৰ কথা এইটো। কিন্তু সেই সময়ত আমাৰ কোনো ধৰণৰ মানুহ যাতে মুভমেণ্ট কৰা মানুহো আছে, জনা শুনা মানুহখিনি অপোজ কৰিবৰ কাৰণে, পিছত এইটো এনেকুৱা হৈ গ'ল। এতিয়া এই মানুহখিনিৰ মাটিটোক কাউন্সিলৰ দায়িত্ব আছিলে যে কি মাটি পট্টাটো দিব লাগিছিলে এই মানুহখিনিক, হয় নহয়, সেইটোহে কৰিব লাগিছিলে। কিন্তু আমি কি বিচাৰিছোঁ, আমি বিচাৰিছোঁ যে ইয়াতে বহা মানুহখিনি মাটি পট্টাটো আমাক দিব লাগে। আমাৰ কথাটো হ'ল এইটো আছিলে, আমাক কি লাগে, মাটি পট্টা লাগে, কিন্তু আমাক যি নালাগে সেইটোহে আমাৰ ওপৰত দিব বিচাৰিছে। এইটো ইয়াতে যিটো ৱাটাৰ টেংক বনাব, এইটো যিটো প্ৰজেক্ট বনাব, এইটো আমাৰ মানুহৰ কি লাভ আছে? এইটো 300-400 মানুহক চাকৰি দিম বুলি কৈছে, কিন্তু 300-400 মানুহ চাকৰি দিব, আমাৰ ইয়াতে পঢ়া শুনা মানুহ কিমান আছে? আৰু পঢ়া শুনা থাকিলেও এই MA BA এইবিলাকহে পঢ়া শুনা, আৰ্টছতহে পঢ়া, এইবিলাক কোনে চাইন্সত পঢ়া, কোনে টেকনলজি পঢ়া শুনা আছে? এইবিলাক চব ফুটুকাৰ খেল হ'ব। মাটিৰ নামত আমাৰ মানুহখিনিৰ মাটিৰ নামত চব যাবগৈ, চাকৰি দিম বুলি ক'লে মাটি যাব, চব যাবগৈ আমাৰ। গতিকে এইটো আমি ইয়াতে কোনো ধৰণৰ পলিটিক্সটো আমি চাব নালাগে, আমি চাব লাগে আমাৰ বস্তুটো আমি ইয়াতে কেনেকৈ মানে প্ৰটেক্ট কৰিব লাগে। তেওঁলোকে আহিছে আমাক সহযোগ কৰিব আহিছে, আপোনালোকেও সহযোগ কৰিব লাগে। কাৰণ তেওঁলোকে ইমান দূৰৰ পৰা যে আহিছে, নিজৰ টকা খৰচ কৰি পেলাই আপোনালোকৰ লগত থিয় দিবৰ কাৰণে, আমাৰ অনুৰোধত আমি মাতাৰ কাৰণে তেওঁলোকে আহিছে। কিয় কাৰণে আহিছে? মানে নিস্বাৰ্থভাৱে আমাৰ মানুহখিনিক ভাল পাই কাৰণে, আমাৰ মানুহখিনিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁলোকে আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে আহিছে। আৰু অলৰেডি তাতে 18,000 যিটো নেকি প্ৰজেক্ট, চলাৰ প্ৰজেক্ট মই যি ক'লোঁ, সেইটো তেওঁলোকৰ নেতৃত্বতে মানে তাতে কোনো ধৰণৰ এতিয়া কাম নহ'ব। এছিয়ান ডেভেলপমেণ্ট বেংকে এইটো মানে টকা নিদিওঁ বুলি ঘোষণা কৰিছে। তো আমিওতো এই একেটা কাম ইয়াতে কৰিব পাৰিব লাগিব। সেইটো কেতিয়া সম্ভৱ, যেতিয়া নেকি পাব্লিক আৰু আমাৰ ছাৰ বা আমি গোটেইখিনি সংগঠন মিলি পেলাই যেতিয়া নেকি আমি এইটো অপ'জ কৰিম, তেতিয়াহে এইটো সম্ভৱ হৈ উঠিব। গতিকে ৰাইজক মানে ইমিডিয়েট মাতি পেলাই এই বস্তু এৱাৰনেছ কৰিব লাগিব। আৰু ছাৰসকলেও আমাৰ এই কথাখিনি অৱগত কৰিব, ছাৰহঁতে যিটো নেতৃত্ব লৈছে, ছাৰহঁতে চিনি পায়। এতিয়া APHLC প্ৰেচিডেণ্ট মিষ্টাৰ জন ইংগি এটা ৰিটায়াৰ্ড IAS অফিচাৰ হয় তেওঁ, আৰু বহুত অভিজ্ঞতা থকা মানুহ, বহুত বিভিন্ন ধৰণৰ জিলাবিলাকত DC ADC হৈ আহিছে, আৰু বড়োলেণ্ডতো মানে ছেক্ৰেটাৰী থাকি আহিছে, বহুত জনা শুনা মানুহ।
আৰু আমাৰ বিক্ৰম শান্তি ডাঙৰীয়া তেওঁ মানে একদম ভাল কাম কৰি আছে ৰাইজৰ কাৰণে সমাজৰ কাৰণে বিশেষকৈ মানে ট্ৰাইবেল সমাজৰ কাৰণে কাম কৰি আছে আপোনালোকৰ পথাৰ কিমান ডাঙৰ ইয়াত গোটেই পথাৰটো পাৰি জনালা সেইটোতো প্ৰায় গোটেই পথাৰটোৱে মানে তেওঁলোকৰ গাঁৱৰে আছে আৰু বেলেগ গাঁৱতো নাই আৰু এটা যদি হৈ যায়গৈ পথাৰে আছে খাৰাপুলিৰ পৰা পুৰা দখল পানী ইয়াৰ পৰা পানীটো ক'ত ওলাব ক'ত নোলাই না ইয়াতে ৰাখিব না নাজানো আপোনালোকৰ খোৱা বোৱাৰ কাৰণে মাটিটো ইয়াতে আছে খেতি ইয়াত কৰা পানী যদি ডুবি দিয়ে তেতিয়াহ'লে ইয়াত খেতিটো নহ'ব অকল পথাৰ নহয় ওচৰত যিমান আছে সেইটো চব পাহাৰো ডুবি যাব মানে আমি যদি ইয়াত বান্ধিলে মানে আমাৰ 1 কিলোমিটাৰৰ পৰা দূৰত থাকিব লাগে তেতিয়া আমাৰতো ওচৰতে ইয়াতে থাকিলে ইয়াত এইটো গাঁৱত থাকিবই নাপাওঁ গাঁও থাকিব নোৱাৰিব এইটো পাহাৰ এইটো ডাইৰেক্ট এইটো সীমাৰ পৰা এইটো ৰাস্তা সোমাই পৰা ডাইৰেক্ট এনেকৈ জুখিছে এইটো পাহাৰটো এইফালে আমাৰ জেগা এইফালে এইটো ডেমৰ এইটো পাহাৰ এইবিলাক চব সেয়ে পাই সেই ইয়াত পাহাৰলৈকে সেইবিলাক চব সিহঁতৰে আৰু ধান খেতিও নহ'ব হ'লে ঝাৰু তাৰু একো নাথাকিব বাঁহ চব গোটেইখিনি গুচি যাব আপোনালোকে য'ত পূজা কৰে সেইবিলাক জেগাও চব মানে ছাৰ য'ত তেওঁলোকে পূজা কৰা যিটো স্থানটো আছে এইটোৱে এফেক্টেড এৰিয়া এইটো পানী কৈখিনি তাতে জমা হ'ব তাতে মানে ডেংটো বহাব আৰু এইটো কি কয় এইটো কিলিং নদীৰ পৰা টানিব টানি তাতে জমা কৰিম তাৰ পৰা ইয়াত ওপৰত আৰু মেঘালয় কিমান দূৰ আছে ইয়াৰ পৰা মেঘালয় বেছি দূৰ নহয় মেঘালয় দ্বাৰা সেইটো পাহাৰ হোৱাৰ কাৰণে এইটো পাহাৰলৈ কেঠাই পালে তাৰমানে পানীটো একেবাৰে মেঘালয়লৈকে গুচি যাব এইফালৰ পৰা উঠাই আনে মানে এইফালে সৃষ্টি কৰে মানে সেইদিনা চিফ মিনিষ্টাৰ আৰু কংগ্ৰেছ শৰ্মাই এটা ডিছকাশ্যন হৈছে গুৱাহাটীত পাৱাৰ ক্ষেত্ৰত এটা ষ্টেটৰ ইনিচিয়েটিভ নলয় সিহঁতে জইণ্ট ভেঞ্চাৰ কৰিব সেইটো কাৰণে উমিয়াং পৰা যদি পানী আনে সেইটো তাৰ পৰা অনা মানে বহুত চাইড জইণ্ট ভেঞ্চাৰ কামেই কৰিব এইটো মানে এটা জইণ্ট ভেঞ্চাৰ হিচাপত কাম কৰিব তাৰমানে বৰ্ডাৰ আৰু পানীটো তালৈকে যাব সেইকাৰণে ডুবিব মেঘালয়লৈকে ডুবিব সেইকাৰণে জইণ্ট বুলি কৈছে এনে যদি নুডুবে তেতিয়াহ'লে জইণ্ট কথা নুঠে izin sini mana na izin umsoalnya setiap mahal kayaknya John Maslak efisiensi penggal terus man hari ini asal doro sar polgol nih sangat doro keita gaung buli hobo keita gaung hobo effected lendu soita itu borongkoi paligunji নামটো কি আছে গাঁও নাম বিলাক গাঁৱৰ নাম প্ৰথম ইয়াত কমনাছা GOMNA গমনতা
আৰু নেক্সট সকলো বিয়ান যায় চাৰ বনে আকৌ শুই যায় নিৰ পাইছি শুনা শুনা এনেকা পথাৰ নাই মানে মাটি ভৰালেও কি কয় পানী ভৰালেও পথাৰ নষ্ট নহয় এনেকা জেগা আৰু আছে নেকি আৰু মানুহবিলাকে আৰু জনম জন্ম লাগিলে পঢ়া বনালে মানে ভোটাৰ যদি পানী যদি ওপৰ ফালে যদি অলপমান ডেম হলেও এইটো ইলেক্ট্ৰিক কাৰণে নহয় বাৰু এনেই যদি ডেম কৰে 10,000 মানুহ আৰু ডেম কৰি পেলাই ইৰিগেশ্যন যদি কৰিব পাৰে তেতিয়াহ'লে খেতিৰ কাৰণে ডাঙৰ কৰিব পাৰিব নেকি খেতিৰ কাৰণে জেগা ডাঙৰ কৰিব পাৰিব নেকি আমাৰতো ইয়াত এফেক্টেড মানে ক'লে যোনটো মানে ইয়াতখিনি এফেক্ট হ'ব আৰু তাৰ ওচৰত ভিলেজ চাব সিহঁতেও এফেক্ট হ'ব যদি সৰু এটা ডেম বনাই ইৰিগেশ্যন ইলেক্ট্ৰিক ওপৰলৈকে পানী আহিব পাৰিব তেতিয়া খেতিটো খেতি এৰিয়াটো বহুত ডাঙৰ হ'ব মিডিয়া আমি 10,000 ক'ব লাগিব 10,000 মানুহ নাগালেণ্ডটো তেনেকুৱা হয় তেওঁলোকে টেৰেছ কৰে পাহাৰ ওপৰত এৰিয়াৰ পৰা নাহে এনেকুৱাই আৰু প্লেন কিমান যাব বাকীটো আৰু আমাৰ গাৰো কিমান এইফালে হৈয়ে জীয়াই ধাৰৰ খেতি আৰু মানে 1800 সিদিনা মানে সেইদিনাখন যেতিয়া নেকি চাৰ্ভে কৰিব আহিছে আমি যেতিয়া প্ৰিলিমিনাৰী ফোন কৰি পেলাই গাঁৱত সোমাইছোঁ মই কোনে চাৰ্ভে আহিব চাৰ্ভে আহিছে এইটো তেলেংগানাৰ এটা গ্ৰুপ আহিছে তেলেংগানাৰ পৰা এটা গ্ৰুপ আহিছে কোম্পানী প্ৰাইভেট কোম্পানী কিবা কোম্পানীৰ নাম হৈছে গ্ৰীণকো কোম্পানী গ্ৰীণহে লয় চাৰ্ভে কৰি কি কৈছে কিমান মাটি যাব কৈছে সিহঁতে মানে সিহঁতে মানে কি হ'ল চাৰ্ভে কৰা টিমটোৱে কোৱা নাই পলিটিচিয়ান বিলাক আৰু কপিল মাছলাই তুলিৰাম মহন প্ৰভাত আৰু তেওঁলোকে কোৱা মতে মানে কি হৈছে 1800 বিঘা মাটি যাব আপোনালোকক আৰু গাঁৱৰ মানুহটো এফেক্ট নহয় ডিবেটটো আৰু পজিটিভ যিটো কৈছে আৰু মানে সিহঁতক ৰাইজক মানে কনভিন্স কৰিব কোৱা কথা হৈছে মাত্ৰ 1800 বিঘা মাটি যাব
আৰু মানে গাঁৱৰ মানুহ এফেক্টেড নহয় আৰু চাকৰি পাব আৰু ৰাস্তাও ভাল হ'ব মানুহবোৰে ৰাস্তাও ভাল হ'ব স্কুল ভাল হ'ব এইবিলাক কথা মেডিকেল হ'ব কিবা হ'ব এইবিলাক কথা তেওঁলোকৰ কথা কিন্তু ছাৰ্ভে কৰা যিটো তেলেংগানা যিটো গ্ৰুপ ছাৰ্ভে কৰা ফিজিকেলি লগ পাইছোঁ মই আৰু আমিতো ফিজিকেলি যেতিয়া লগ পাইছোঁ টিমটোৱে কৈছে ভাঙা ফুটা হিন্দীত কৈছে আৰু যে কি আমিতো একজেক্টলি দাদা কিমান মাটি লাগিব আমি ক'ব নোৱাৰো আমাৰ এৰিয়াটো আমাক ছাৰ্ভে কৰিব দায়িত্ব দিছে আমি ছাৰ্ভে কৰি পেলাই চেণ্ট্ৰেলক আমি ছাবমিট কৰিব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টক গ্ৰীণকো কোম্পানী আমি দিব লাগে গ্ৰীণকো কোম্পানীয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টক ছাবমিট কৰিব তাৰ যদিহে আমিতো গাঁৱতো ছাবমিট কৰিম গাঁও কৰিম মাটি কৰিম পাহাৰ কৰিম চয়েল টেষ্ট কৰিম চব টেষ্ট আমি কৰিম যদিহে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি এই গমনাচাল গাঁৱৰ মানুহক যদি উঠাবলগীয়া হয় সিহঁতে উঠাব আমি ক'বলগীয়া নাই আমাৰতো আমি ছাৰ্ভে কৰিবলৈ জাষ্ট গভৰ্ণমেণ্টক দিব লাগে মানে ইয়াতে হ'ব একজেক্টলি এইটো নহয় ইয়াতে যদি ভাল পোৱা নাই ইয়াতে যদি মাটি ভাল নহয় ইয়াৰ পৰা এই গাঁৱতো দি দিব পাৰে যেনেকৈ খাৰাখুনি গাঁৱতো ধুনীয়া এনেকৈ ভিজিবল নহয় তেতিয়া বেলেগ অকণমান গাঁৱটো চিফ্ট কৰিব এনেকাও হ'ব পাৰে যিহেতু ইয়াতে আপোনালোকৰতো এইটো গভৰ্ণমেণ্ট লেণ্ড হয় ফৰেষ্ট লেণ্ডে হয় বিজিআৰ হয় BRF লেণ্ড হয় গতিকে এইটো গভৰ্ণমেণ্ট যি মন সেইটোৱে কৰিব পাৰে এইটোৱে কথাই মানে এইটো তেওঁলোকক মানে কৈছে আৰু তেলেংগানা গ্ৰুপ কেইটা আৰু সেইমতে সিহঁতে চালে কৰিব গাঁওটো 6খন গাঁও না 6খন গাঁও Survey President of Mr. Biswajit Bora, JPA EPDCL. Acha, EPDCL price Karbi Anglong, Manish Mishra as a contractor. Nilesh Mishra, the contractor of the completion of the half-done electrification in the village of Tipali. Oh, like a beleg one. Amen, Mangalala. Speak গ্ৰীণকো কোম্পানীয়ে APDCL লগত এগ্ৰিমেণ্ট কৰিছে EPDCL তো নোডেল এজেন্সি APDCL এটা গ্ৰাউণ্ডত হেণ্ডে আচ্ছা আচ্ছা এটা কথা সুধিম এই 7খন গাঁও হা 7টা এতিয়া গাঁৱৰ ইয়াত নাম আছে এইখিনিতো প্ৰত্যেক গাঁওবুঢ়া আছে এই গাঁওবুঢ়াসকল কাৰণে মাটিখিনি এদিন মান এনেকা কথা পাতিছেনে শুনা নাই এনেকাতো মাতা নাই হা এইটো আইনত বহুত তাতে লিখা বহুত আইনত লিখা আছে যি হওক প্ৰজেক্ট হওক সৰু হওক ডাঙৰ হওক প্ৰজেক্ট যদি আনে আমাৰ গাঁও হওক এৰিয়া হওক এই যদি আনে তেতিয়াহ'লে প্ৰথমটো এইটো কৰিব লাগে যে যোনটো তাতে পাব্লিক যিমান কি আছে হেঁতে কাৰণে মাটিখিনি হেঁতে অপিনিয়নটো মানে সুধিব লাগে ল'ব লাগে যে প্ৰজেক্টটো এতিয়া আপোনাৰ লগত ল'ব বিচাৰে নাই বিচাৰিছে নে নাই এইটো প্ৰথম সুধিব যদি আপোনাৰ লগত যদি এইটো নাই এইটো নহয় আমি ল'ব নোৱাৰো ক'লে এইটো কেতিয়াও ফ'ৰ্চ কৰিব নোৱাৰে আৰু একো হেঁতে গভৰ্ণমেণ্টক একো কৰিব নোৱাৰে এইটো কথা আছে এইটোতো কৰাই নাই এতিয়ালৈকে এইটো নকৰাকে এতিয়া ডাইৰেক্টলি চাকৰি দিম কিবা দিম মানে এইটো জোৰ জবস্তি আপোনাৰ লগত কাৰণে মানুহটো ডিভাইড কৰিব বিচাৰিছে কোনোবাটো চাকৰিৰ কাৰণে চিন্তা কৰি লৈ ল'ম প্ৰজেক্টটো এইটো ভাবিব এইটো কৰাৰ আগতে আপোনাক সুধিব লাগে প্ৰথম মাছলাই গাঁও হওক চাগৰা ঘৰ হওক চব কাৰণে সুধিব লাগে যে প্ৰজেক্টটো ল'বনে বিচাৰিছে নে নাই যদি নাই ক'লে কৰিব নোৱাৰে এতিয়া এইবিলাক নকৰাকে এটা ষ্টেপ বাঢ়ি গৈছে এইটো বহুত কিবা হেঁতে ভাইলেট কৰিছে দেই এইটোৰ পৰা আমি জিকিব পাৰিম এইটোৰ পৰা আচ্ছা আৰু এটা কথা কৈছে বোলে কিবা যিবিলাক মানুহে অপ'জ কৰিব সিহঁতক পুলিচ ধৰাই দিম বুলি কৈছে বোলে যিবিলাক মানুহে অপ'জ কৰিব এইবিলাক মানুহ এৰেষ্ট কৰিম বুলি কৈছে বোলে ৰাইজে কোনে কৈছে এইটো CM ছাৰ প্ৰভাত আৰু গাঁওটো এতিয়া হোজাই ডিষ্ট্ৰিক্টত পৰিছে তেওঁ ক'বলৈ তাৰ শক্তি নাই ক্ষমতা নাই তাৰ নিজৰ গাঁওটোকে এইটো
পঞ্চায়ত পঞ্চায়ত ইলেকশ্যন সোমাই গ'ল। পাতিছে হোজাই ডিচিহে তাত ইলেকশ্যন পাতিছে তাৰমানে এইটো ডিষ্ট্ৰিক্টটো হোজাই ডিষ্ট্ৰিক্টত পৰিছে তেওঁ কাৰ্বি আংলঙৰ মানুহ নহয় এতিয়া এতিয়া প্ৰভাত আৰু যদি দমকল বনাব বিচাৰে ৰিং বনাব বিচাৰে এই হোজাই ডিষ্ট্ৰিক্টত মিটিং সি তাৰ পৰাই আনিব লাগিব জিলা পৰিষদটো তাতে যাব লাগিব ইমান হোজাই সুবিধা হয়। ডিষ্ট্ৰিক্টত তাৰ নিজৰ এইটো একো তাৰ গম পাইছে ন? আপোনালোকৰ এতিয়া দেৱাৰমলা এইখিনি যোনটো পঞ্চায়ত কৰিছে ডেভেলপমেণ্টটো নাই আৰু ঔগুৰিৰ পৰা এইখিনি যাব লাগিব। ঔগুৰিৰ পৰা ঔগুৰিটো মৰিগাঁও ডিষ্ট্ৰিক্ট পৰিছে আচ্ছা আমি যাম সকলো এই 7খন গাঁও আমি ইমিডিয়েটলি মিটিং বহিব লাগিব আপোনালোকৰ ডেট ফিক্স আৰু কৰক চাকৰিটো দিম বুলি কৈছে চাকৰিটো কাক দিব লাগে এই দিছপুৰতে কমিশ্যন এটা আছে সেইটো মতেহে কৰিব সেইটো আৰু চাকৰি দিব খুজিলে আমাৰ ডিপাৰ্টমেণ্ট 30টা ডিপাৰ্টমেণ্ট আছে কাউন্সিল হাতত তেওঁলোকে এতিয়াও দিব পৰা নাই তেওঁলোকে আৰু এতিয়াত এইটো কৰি পেলাই দিম বুলি এইটো মিছা কথা কৈছে মাষ্টৰ কাম দিব পৰা নাই মাষ্টৰ কাম যোগে 1345 জন মাষ্টৰ দিছে চব বেংগলী বিহাৰ মানুহ আনি পেলাই ইয়াত দিছে আমাক দিব নোৱাৰে তেওঁলোকে আৰু এতিয়া দিব বুলি কৈছে মিছা কথা আৰু তেওঁলোকে খুব ভয় কৰে বঙালী বিহাৰীসকলক খুব ভয় কৰে মুন্না চৌহান বুলি ৰিক্সাত ঠেলি থাকে ঠেলা ঠেলি থাকে সেই মানুহজনে আমাৰ তুলিৰাম ৰংহাঙক খুব গালি পাৰি থাকে তাকে তেওঁলোকে ধৰিব পৰা নাই আমাক ধৰিম বুলি কৈছে এনে মিছা কথা কৈছে আমি যাম kita try ni muru effective kuarai muru tapi kita ikut jona komiti tinggi don daga ya tapi komiti rau dong do ruling party roi thawara ase ja bibur ruling party rau da party ni mane komiti rau piko opostri na kono akala to pe kam hona hongya kam hongya prangcha